নমস্কাৰ। বহুত দিনৰ বিৰতিৰ পিছত এই গানটো গাবলৈ লৈছোঁ। আমি সৰুতে গাইছিলোঁ এই গানটো। একলাই পৰিয়াল ৰৈলোঁ দাদা নিদয়াৰ পথাৰে। পথাৰখনক নিদয়া বুলি কৈছে, নিৰ্দয়া বুলি কৈছে কৃষ্ণই। আৰু দাদা বলৰামক মাতিছে, কিবা কিবি অসুবিধা হৈছে কৃষ্ণই, এই কথাখিনি ইয়াত সুন্দৰকৈ বৰ্ণনা কৰিছে। সেই তাহানিতে কোনোবা অজান লিখকে লিখিছিল বা মনেদি ভাবিছিল, সেইটো পৰম্পৰাভাৱে আহিছে, এতিয়া আমাৰ হাতলৈ আহিছে। তেওঁলোকে কি ধুনীয়াকৈ বৰ্ণনা কৰিছিলে, বৰ্ণনাখিনি শুনিলে গম পোৱা যায় যে তেওঁলোক কিমান গভীৰলৈ যাব পাৰিছিলে সেইসকল মানুহে। ঐ একলাই পৰিয়াল ৰৈলোঁ দাদা নিদয়াৰ পথাৰে, ও দাদা বোলাই একলাই পৰিয়াল ৰৈলোঁ দাদা নিদয়াৰ পথাৰে, ও দাদা বোলাই ও দাদা বোলাই। গাই গৰু চাৰন্তে দাদা হে মোৰ বাছুৰ ৰৈলা ঘৰে, ধাৱলি ধাৱলি কান্দে হে মোৰ নিবিৰ নিৰলে, ও দাদা বোলাই ও দাদা বোলাই। গাই গৰু চাৰন্তে দাদা হে মোৰ গাই ৰৈলা বান্ধে, যত গোপী আহে মোৰ দধিলুয়া কান্ধে, ও দাদা বোলাই ও দাদা বোলাই। নিদয়াৰ পথাৰে দাদা আছিলোঁ ক্ৰীড়া কৰি, দুৰ্ভগীয়া মাৱে কান্দে হে মোৰ কিৰিলি পাৰি, ও দাদা বোলাই ও দাদা বোলাই। ও একলাই পৰিয়াল ৰৈলোঁ দাদা নিদয়াৰ পথাৰে, ও দাদা বোলাই ও দাদা বোলাই।